ইউটিউব চেনেল জীৱনৰ সুবাস বিচাৰি। আজি আমি বৰ্তমান আহিছোঁ যোৰহাট চিনামৰা চাহ বাগিচাখন চাবলৈ, মানে প্ৰাকৃতিক সৌন্দৰ্যবোৰ অলপ চাবলৈ ওলাই আহিলোঁ। তো ৰুমৰ ভিতৰতেনো কিমান আৰু আবদ্ধ হৈ থাকিম, সেইটো কাৰণে ভাবিলোঁ যে আজি অলপ ওলাই আহোঁ, প্ৰাকৃতিক সৌন্দৰ্যবোৰ চাওঁ, লগতে মন প্ৰাণ যদি ভাল লাগে আপোনালোককো অলপ ভাল লগাবলৈ চেষ্টা কৰিম। লগতে এইটো বাহিৰলৈ আহিছিলোঁ, পাৰিলে আমি ইয়াত অলপমান বজাই আপোনালোকক শুনোৱাম। চ' প্ৰাকৃতিক সৌন্দৰ্যবোৰ চালেতো অতিকৈ মনোমোহা, চাহ বাগানবিলাক দেখিলে মন প্ৰাণ সঁচাই ভাল লাগি যায়। ইমান ধুনীয়া, ইমান সৌন্দৰ্য, সেউজীয়া সেউজীয়া। চ' গাইজ, মোৰ লগত আহিছে মোৰ লগৰ হয় গোটেই সোপা। হাই দেই, সকলোকে মোৰ চেনেললৈ নমস্কাৰ জনাইছোঁ। আৰু বৰ্তমান আমি মানে উপস্থিত আছোঁ চিনামৰা চাহ বাগিচা বুলি কোৱা হয়। চ' লগতে আমি মানে চাহ বাগিচাখন চাবলৈ আহিছোঁ, যিহেতু ইয়াত অলপ বুৰঞ্জীৰ বিষয়ে ঐতিহাসিক কিছু কথা জড়িত হৈ আছে। চ' আগতে বাগিচাখন চাই লওঁ আৰু আপোনালোকক কিনো ঐতিহাসিক কথা আছে ইয়াত, কি বুৰঞ্জীৰ বিষয়ে কথা আছে মই আপোনালোকক জনাই আছোঁ। চ' চাই লওঁ। এই বাগানখন হৈছে মানে আমাৰ অসমৰ প্ৰথমজন শ্বহীদ আৰু প্ৰথমজন অসমৰ চাহ খেতিয়ক আমাৰ মণিৰাম দেৱানৰ পতা চাহ বাগিচাখন হয় যোৰহাট চিনামৰা। তো চাওক পৰিৱেশ, চাওক এইবোৰ হৈছে চাহপাত। চাহপাতটো কলিটো হয় এইটো, এতিয়া ইয়াত ছিঙি তহিলং কৰি থৈছে। তো ছিঙিলে মাথো এই এটিকলি দুটি পাতে ছিঙা হয়। তো এতিয়া পাত ইমান কোমলীয়া কেঁচা পাত নাই। তো এতিয়া আপোনাৰ কলম কাটিব, এতিয়া পাতবিলাক বুঢ়া হৈ গ'ল, এতিয়া যিহেতু পাতৰ ছিজন নহয়। চ' জেগাটো কিমান ভাল লাগিছে, এয়া চাওক কি ধুনীয়া কলম কাটি থৈছে, একদম সমান হৈ আছে। চ' গাইজ, মই এতিয়া বাঁহী বজাম, অলপ বাগানীয়া সুৰত কিবা এটা বজাবলৈ চেষ্টা কৰিম। কেনেকুৱা হয় নাজানো, আৰু ইমানটো মই বাঁহী ভালকৈ বজাব নাজানো, তথাপিতো চেষ্টা কৰোঁ বজাবলৈ। চ' এতিয়া বাগানৰ মাজত আহিছোঁ, যিহেতু ইমান সুন্দৰ এটা পৰিৱেশৰ মাজত কেনেকৈ বাঁহীটো লগত লৈ কেনেকৈ বাৰু বাঁহী নবজোৱাকৈ ঘূৰি যাম, তাকে বোলে এটা বাগানীয়া সুৰত কিবা এটা মই বজাবলৈ চেষ্টা কৰিম। ত' চাই থাকক।
সো গাইজ বাঁহীৰ মাতটো শুনিলে কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কিবা কিবি সেইবোৰ কৰি দিব আৰু। চ' এতিয়া চাহপাতৰ ইমান সুন্দৰ এটা পৰিৱেশ, কিমান ডাঙৰ মানে আপোনালোকক হয়তো মোবাইলৰ কেমেৰাত দেখুৱাই শেষ কৰিব নোৱাৰিম। যদি আপোনালোকে আহে তেতিয়া দেখা পাব কিমান এটা প্ৰাকৃতিক সৌন্দৰ্য, ভগৱানে দিয়া আমাৰ পৃথিৱীখন কিমান ধুনীয়া। আমি হয়তো ইয়াত আহি অনুভৱ কৰিব পাৰিছোঁ, কিবা এটা ফিলিংছ আহিছে মনত। আৰু লগতে ইয়াতে আমাৰ অসমৰ প্ৰথমজন চাহ খেতিয়ক মণিৰাম দেৱানৰ সমাধি ক্ষেত্ৰখন আছে, ইয়াৰ পৰা অলপ যাব লাগে। তাত গৈ আমি দেখুৱাবলৈ চেষ্টা কৰিম। মই অলপ আগত কৈছিলোঁ যে ইয়াত এই বাগানখনত ঐতিহাসিক কথা জড়িত আছে, অসমীয়া বুৰঞ্জীৰ লগত জড়িত আছে। তো সেয়াই মানে কি বুৰঞ্জী, আমাৰ যিটো মণিৰাম দেৱান অসমৰ প্ৰথমজন চাহ খেতিয়ক আছিলে, তেখেতে ব্ৰিটিছৰ হকে কাম কৰি গৈছিল। তো কোম্পেনীত তেখেতক দেৱান ৰূপে নিযুক্তি দিয়া হৈছিল। তো প্ৰথমে তেখেতৰ পৰাই ব্ৰিটিছসকলে চাহ আৱিষ্কাৰ কৰিবলৈ সহজ হৈছিল। মই বিশেষ দীঘলীয়াকৈ নকওঁ, মই এটা ভিডিঅ' আগতে বনাই থোৱা আছে মানে, তো ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে গৈ তাত চাব আৰু বুজিব পাৰিব। ৱাও, বগৰী গুটি লাগিছে নেকি? বগৰী পকিলে খাবলৈ আহিম ৰ। আমাৰ শ্ৰীকৃষ্ণই বাঁহী বজাইছে দেই। বাহ, বেয়া বজাইছে, বেয়া বজাইছে। এয়া হৈছে শ্মশানশালী, ইয়াতে ক'ৰবাত মণিৰাম দেৱানৰ সমাধি ক্ষেত্ৰখন আছে। কোনটো হয় মই মানে তলা লগাই থোৱা আছে, সেইটো কাৰণে ভিতৰত সোমাই দেখুৱাব নোৱাৰিছোঁ। এইফালে চাওক আৰু ক'ত উঠি আছে চাওক, এইবাৰ ৱালত উঠি কোনোবাই যদি দেখিব নহয় মোক খেদিব। গাইছ এয়া চাওক, ফুল বাবৰি ফুল, কি সৌন্দৰ্য দেখিছে। এয়াই হৈছে শ্বহীদ মণিৰাম দেৱানৰ সমাধি ক্ষেত্ৰখন। শ্বহীদ প্ৰণামো তোমাক, অন্তৰৰ পৰা মই কৃতজ্ঞতা জনাইছোঁ। আপোনালোকক আজি দেখুৱাবলৈ পাই বহুতেই আনন্দ পাইছোঁ। সমাধি ক্ষেত্ৰ এয়া চাওক, কিমান চনত জন্ম হৈছিলে। এইফালে ফুল আছে আৰু এইফালেও বেলেগ বেলেগ হেৰি আছে। এইটো হুঁচিয়া লগা কোম্পানী মগনত। এইটো কি হয়? এইটো বিংগল বাজিছে নেকি? বিংগল নহয়, কলিং বেল। কৈছে যে গাইছ আমি আহিলোগৈ দেই, চালোঁ মণিৰাম দেৱানৰ সমাধি ক্ষেত্ৰখন। সিদিনা মানে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাৰ কাৰণে মই খুবেই দুখিত আছিলোঁ, মনটো বেয়া লাগি আছিলে। কিন্তু আজি আহি চালোঁ, লগতে আপোনালোকক দেখুৱাব পাই খুবেই মানে মনটো ভাল লাগিল। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু বাঁহীও বজালোঁ, কেনেকুৱা বজালোঁ কি বজালোঁ নাজানো আৰু। তাৰপিছত সেই আমাৰ পাৰ্টনাৰহঁতে আৰু আমি একেলগে যাওঁগৈ আৰু এতিয়া ঘৰলৈ। বেলি ডুবু কাহ হৈ আছে, বেলি ডুবিছে, গতিকে যাওঁ। আন্ধাৰ হোৱাৰ আগতে ৰুমত মানে ঘৰত পাবগৈ লাগিব দেই। বাই বাই, ভালকৈ মাৰ। আউট নাই, 6 নাই, আউট। 6 হ'ল।